আপোনালোকৰ মাজলৈ আহি ভাল লাগিছে দেৰিকে হলেও আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মাত্ৰ আপোনালোকক এটা বিনম্ৰ অনুৰোধ আপোনালোকে যেন আপোনালোকৰ মোবাইল ফোনবোৰ সুইচ অফ কৰি ৰাখক নহলে সাইলেন্ট মোডত ৰাখক কিয়নো গান শুনিলে মোৰ নাচিবলৈ মন যায় আৰু মই ইয়াত নাচিবলৈ আহা নাই কৌতুক কৰিবলৈ আহিছোঁ গতিকে বিনম্ৰ অনুৰোধ কোনেও যেন মোবাইলত গান নবজায় মোবাইল সুইচ অফ এনেকে হলে কিন্তু মই ষ্টেজৰ পৰা পলাই দিম দেই আৰু মই এবাৰ ষ্টেজৰ পৰা পলালে মোক কোনেও ধৰিব নোৱাৰে জুবিন গাৰ্গ নাছিল পলাই গৈ পাকিস্তান পিছে পলাই লৈ যাবি দিয়ে ফটো কৰিছো তেনে বঙাইগাঁও পুলিচে ফুলাই তেনে বঙাইগাঁও নাছিল পলাই নাই পলাই পাকিস্তান তোমাক পিছে পলাই লৈ যাম ৰাজস্থান মোৰেহে বেয়া দিন চলি আছে যেন পাওঁ ভাল ভাল দিন আহিলে হৈ যান মোৰ ঘৰলৈ তোক লৈ এনেকৈ গানটো বন্ধ কৰ তেৰে মই ভাতে গৰা আমি যে ফটো লৈ যাম দিনে তেৰি বন্ধ কৰ প্ৰভু বচোৱা মোক ঘৰ দোৱা বৰ বেটা মধু ফুলৰ ভগৱানৰ কথা ক'লো একেবাৰে হেৰি কৰি পেলাইছে গানটোৱে মোক একেবাৰে হেৰি 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 জয় এইটো গান বজাবলৈ আহিছ অসভ্য আচ্ছা চাবচোন দেই ৰাইজ হেৰি শব্দটো আজিকালি মানুহে শুনিবলৈ নিবিচাৰে হয়নে এই হেৰি শব্দটো আগতে কিমান ধুনীয়া আছিলে আমাৰ মায়ে মায়ে দেউতাক বিয়া পাতিছিল আমাৰ দেউতাই যেতিয়া মাক বিয়া পাতি আনিছিলে খুবাউৰী পিছদিনা মায়ে চাহ বনাইছিলে আৰু চাহ বনাই দেউতাক মৰমতে মাতিছিলে না মোক পিছত বেলেগে কৈছে তাৰপিছত মায়ে মৰমতে দেউতাক মাতিছিলে চবেই মাতে হেৰি চাহ হ'ল আহক তাৰপিছত আমি জন্ম হলো মায়ে দেউতাক কয় হেৰি আহোঁতে আমাৰ মাইনাটোৰ কাৰণে চেৰেলেক লৈ আহিবচোন আৰু পাৰিলে মোৰ কাৰণে লিপষ্টিক এডালো লৈ আহিব আইও প্ৰেমটো লাহে লাহে বাঢ়ি গৈছে এতিয়া আমি ডাঙৰ হলো হেৰি আপুনি কৈছিল কাৰণেহে মই কৈছিলোঁ আগতে ক'ব নোৱাৰিলে হেৰি তেনেকুৱা কথা নক'ব প্ৰেম কনভাৰ্ট টু খং আৰু আজিকালি কি হৈছে এতিয়া কয় হেৰি 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 জয়া নেগাম নহয় মই হেৰিক লৈ এটা গান বনাইছোঁ শুনিবনে ঐ উকলি যৌবন্দ এ মাৰ কবি গৈ এ বাটে ফতে পালে হেৰি বুলিবলৈ মেখেলা পিন্ধিলে ঐ লাগে হেৰি হেৰি ঐ ফৰক চিলাই লবি হেৰি কৰি কৰি ঠিক আছে আচলতে মই ৰাইডিঙেলি এটা কথা লক্ষ্য কৰিলোঁ ইয়াত মহিলা সমিতিৰ জোৰটো অকণমান বেছি ভাল লাগিছে এনেকৈ মহিলাসকল ওলাই আহিব লাগে কিন্তু এইখিনি মোৰ এটা প্ৰশ্ন আছে এই মহিলাসকলে যে ডাঙৰকৈ ৰঙাকৈ ফুট এটা লয় আপোনালোকে চবেই দেখিছে হয়নে নহয় সেই ফুটটো ৰং কিয় ৰঙা কওকচোন সেইটোতো নীলাও হ'ব পাৰিলেহেঁতেন সেউজীয়া হ'ব পাৰিলেহেঁতেন হয়নে কিন্তু সেইটো ৰং ৰঙা হয়নে নহয় কিয় ৰঙা জানেনে বিপদৰ সংকেত ৰঙা মাইকী মানুহ সমান বিপদ যেতিয়া সেই ৰঙা ফুটটো লৈ ৰাস্তা দি মাইকী মানুহ এগৰাকী আহি থাকিব এই ডেকা ল'ৰাবিলাক সাজু হৈ যা ডেঞ্জাৰ ইন ফ্ৰণ্ট
হয়তো চাগে আজিকালি আমাৰ আধুনিক অসমৰ নাৰীসকলে সেই ৰঙা পুতটো ল'বলৈ বেয়া পায় কাৰণে অসমত য'তে ত'তে নাৰী নিৰ্যাতন নাৰী ধৰ্ষণ হৈ আছে সেই নাৰীসকল নিজৰ সত্তাক এৰি নিদিব ইমান ভাল কথা এটা কৈছে এনেকৈ হাত চাপৰি বজালে হ'ব নেকি অকণ জোৰত বজাব লাগিব হয়নে নহয় কিবা জোৰটো অকণমান ক'ৰবাত কমি আছে দেই 1 মিনিট দেই মই 1 2 3 বুলি ক'ম আপোনালোকে সকলোৱে একেলগে হাত চাপৰি বজাব 1 2 3 স্বাস্থ্যৰ ফালৰ পৰা অলপ জোৰটো কমি আছে আকৌ এবাৰ দেই 1 2 3 ধন্যবাদ প্ৰথমটো হাত চাপৰি মই ল'লোঁ আমাৰ কাৰণে আপোনালোকৰ আশীৰ্বাদ স্বৰূপে দ্বিতীয়টো হাত চাপৰি ল'লোঁ এই কমিটিৰ কৰ্মকৰ্তাসকললৈ যি অহুপুৰুষাৰ্থ চেষ্টাৰে বতৰকো নেওচি পেলাই আজি এই মঞ্চখন সফল কৰিলে আপোনালোকে অনুষ্ঠান চাব পাৰিলে আৰু 3 নম্বৰ হাত চাপৰিটো বোলো ঠাণ্ডা দিন হাত চাপৰি বজাই গৰম লাগে যদি লাগে অ' ভণ্টি ইমান ধুনীয়া হাঁহিছা বাদাম খাবা আচ্ছা এতিয়া ৰাতিখন বাদাম খাব নালাগে ৰ'বা নহ'লে গোন্ধত ওচৰজনী থাকিব নোৱাৰিব ঋতু এই গোটেইটো উঠিয়ে আহিলি বহি থাক এইবোলে চা এইখিনি যে বহি আছে ধুনীয়াকৈ ছোৱালীজনী তাইক 5 টকাৰ কম হ'ব ৰ 1 মিনিট 10 টকাৰ নালাগে 20 টকাটো খুচুৰা দিম নিদিয়ে এটা কাম কৰ 50 টকা মানৰ আংকুল চিপছ আনি দি দে পইচাটো বাপেকৰ পৰা লৈ ল'বি মই কিয় দিম হয়নে নহয় আচ্ছা ঋতুকটো সকলোৱে চিনি পায় দে এতিয়া ষ্টেজলৈ আহ নমস্কাৰটো দে বকলিয়াম তোক কিয়ে মোক মাতি আনিছে দে নমস্কাৰটো দিল অঁ বাছ হৈ গ'ল এতিয়া নামি যা এই ঋতুৱে মানে এজনী ছোৱালী ভাল পায় নামটো কাজল প্ৰিয়া আৰু এই ছোৱালীজনীক সি মৰমতে মাতে মিলি কি সেইদিনাখন মোক কৈছে হিৰোদা জানেনে সেইজনীৰ কাৰণে কবিতা লিখি লিখি মৰি গৈছোঁ মই বোলো কি মৰি গৈছ বোলে শুনকচোন কবিতা এটা মই বোলো শুনা মিলিকি তুমি মোৰ হৃদয়ত আছা জিলিকি তোমালৈ মোৰ কিমান মৰম তেতিয়াহে গম পাবা যেতিয়া হৃদয়খন দিবা পিটিকি প্লিজ তুমি মোৰ মৰমক লঠিয়াই নিদিবা নহ'লে মোৰ প্ৰেম হৈ যাব তিটিকি তিটিকি অকল ইয়ে নহয় ইহঁতৰ গোটেই ফেমিলিটোৱে যে এখন কবিতা লিখে সেইদিনাখন ৰাহুল দাক লগ পালোঁ ক'লো ৰাহুল দা কি কৰি আছে বোলে ৰ'বা বৌক লৈ কবিতা এটা লিখি আছোঁ বোলো বা বৌক লৈ লিখিছে কৈছে অঁ তাইক মই আগতে মৰমতে মাতিছিলোঁ জানটি মই বোলো এতিয়া কৈছে শুনা মই বোলো শুনাও জানটি তুমি মোৰ জীৱনলৈ অহা আগতে আছিলে শান্তি জ্বলি আছিল এগছি বন্তি আহিয়ে কৰিলা অশান্তি তুমি যে সঁচাই সংক্ৰান্তি মোৰ জীৱনটো খান্দিবৰ কাৰণে লৈ আহিছিলা নেকি এখন খন্তি এতিয়া আহিছোঁ জিঅ' চিমলৈ জিঅ' চিম মানে ইয়াৰ ভায়েক ৰাজে মোক কৈছে হিৰোদা আপুনি কিন্তু ৰাইডিঙিয়ালৈ গৈ ছোৱালীখিনি জোকাব লাগিব ল'ৰাখিনি আপোনাৰ লগত আছে মই বোলো অঁ তো যদি ৰাইডিঙিয়ালৈ গৈ ছোৱালীয়ে নোজোকাওঁ তেনেহ'লে মই পুৰুষেই নহয় মহাপুৰুষ অঁ ঠিকে আছে ৰাজে মোক কবিতাটো কৈছে মই গাইছোঁ দে মোৰ গাত দুখ নাই আগতে ক্ষমা খুজি লৈছোঁ ৰাজক পিটিব কোনোবাই পিটিব লগা হ'লে 3 বৰণীয়া আমাৰ ৰাইডিঙিয়াৰ ছোৱালী ল'ৰাৰ বাইকৰ পিছত ঘূৰে ওপৰত স্পৰ্টিং মাজত জিন্স পেণ্ট তলত হাই হিল পিন্ধি ফুৰে নাকৰ তলত থুতৰিৰ ওপৰত লিপষ্টিক জিলিকাই লয় আমাৰ ৰাইডিঙিয়া ছোৱালী 1000টা বয়ফ্ৰেণ্ড থাকিলেও কদাপি নহয় ক্ষয় হয়নে বাৰু ধন্যবাদ চবফালে ৰিমিক্সৰ জামানা চলি আছে বেছি সময় নলওঁ আপোনালোকৰ পৰা এই ঋতু ৰাজ ৰাহুল দা তথা এই কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ আমাক নিমন্ত্ৰণ জনোৱাৰ বাবে মই জানিবলৈ পাইছোঁ যে ঋতু ৰাজ ৰাহুল দাৰ দেউতাক ইয়াৰ উপদেষ্টা এজন ছেক্ৰেটেৰী এজন কালচাৰেল ছেক্ৰেটেৰী এজন প্ৰচাৰ সম্পাদক